अरे तुम्हारे को सब मिल जाएगा, सबको मिल जाएगा।
গাড়ী কি হ'ল संजीव को तो उठा के कोई फोन वीडियो क्या करो संजीव को उठा के क्या करो right to protest, right to speak, right to protest, demonstration, procession কৰা কনষ্টিটিউচনে আমাক গ্যাৰান্টি দিছে। এইটো আৰ্টিকেল 19 মতে আমি প্ৰচেছন কৰিব পাৰো যেতিয়া শান্তি অৱস্থা আছে। এতিয়া কাৰ্বি আংলং গোটেই কাৰ্বি আংলং নৰ্থ কাছাৰ হিলছ শান্তি হৈছে বুলি অমিত শ্বাহ আহি পেলাই ঘোষণা কৰিছিল 2 বছৰ আগত অন 2021 ছেপ্টেম্বৰ 4 তাৰিখত ঘোষণা কৰিছিল। আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ্ছ একো ইয়াৰ পৰা উঠাই লৈছে। সেইকাৰণে আমাৰ ইয়াত ইণ্ডিয়ান চিটিজেনছ হিচাপে আমি কাৰ্বি আংলং আৰু NC হিলছ আমি অট'নমাছ ষ্টেট ডিমাণ্ড কৰি আছো। আৰ্টিকেল 244A মতে আমাক কনষ্টিটিউচন মতে আমাক দিব লাগে। আসাম গভৰ্ণমেণ্টে আপত্তি কৰিব নোৱাৰে আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট আমাক দিব লাগে। কনষ্টিটিউচনত লিখা আছে। আমি ইণ্ডিয়ান চিটিজেন হয় তেতিয়াহ'লে আমাক মাৰিবলৈ আমাক মাৰিবলৈ লাঠি আনি এই চৰকাৰে পুলিচ ইয়াত আমালৈ পঠোৱা আমাক বাধা দিয়াটো এটা ইলিগেল আৰু আনকনষ্টিটিউচনেল আনডেমক্ৰেটিক। আমি সকলোৱে ডেমক্ৰেসি সন্মান দিব লাগে আৰু পালন কৰিব লাগে।
সেইকাৰণে আমি অনুৰোধ জনাইছো গভৰ্ণমেণ্টক সোনকালে ইমিডিয়েটলি এতিয়া তৎক্ষণাত এই পুলিচ আৰু লাঠিটো বন্দুকটো আমাৰ পৰা উঠাই লৈ যাব লাগে। আমাৰ লগত আমাক সাপ্ৰেছ কৰিবলৈ আপোনালোকৰ বন্দুক নালাগে। আপোনালোকে লাঠিয়েই আমাক সাপ্ৰেছ কৰিব পাৰে বা আপোনালোকে ফ্ৰী হেণ্ডেৰে আমাক সাপ্ৰেছ কৰে, এম্পটি হেণ্ডেডটো আপোনালোকে সাপ্ৰেছ কৰিব পাৰে। Ami nilitum ning exam jin pensi la autonomous state ke hang akam la pensik sidul ka pantang akam nilitum dak klem lo sat gau dak rong khang homosti nilitum aphan la BJP atum la armu okso tum han toisi magistrate tum han toisi nilitum phanang pekhang dun lo hor pangri a police abang ta hor kangri atum si ni tum hanang toy lo arlo so tum manda ing bay lak den lo latum ke chok che kam klem lo arlo so police chewan sitap arlo so police bang e thomvet hala pin so tum ing bay lak den lo arlo so tum phat la pen ni litum a benar ta ning sek dun pet lo amen na than na sa lili baido pha lili baido phan sap lo pe krep hit lo a sendel da vung plot lo a sendel ta ing sek lap lo la si Lili be pia pan body la son gibi lo anut kaprek apanta hala Argentina mane ne tum phanta pisung lo la pen dak ke do amen nili sini un edet lo rani kropi la pen ke nang di men ke terapi atum phan anta ing bailo sap lo la tum phan police tum hor jun si la si ne hor ki jun be ang nim plum khang jang ala hor ki jun la pot si ni tum la ke oppose lo ni tum protest lo la ni tum ke constitution na ting ben si ke claim sita arnam hempuar nam nagerap dun penapot nili tum rally bang ta do thun det lo kalima kala lagi arnam hempuar nam hananong bethelo ni tum phan ha anta battery mic anta pon et la police atum la pen bang throk si phan ke arrest pen pon det lo phanta police tum theng lo la pen alang li sendel ta insect lap lo la pu a pe rita vung lo la pen la son si arlo so tum phan oi nyai lo oi tasar lo ni tum phan tribal tum phan oi tasar lo ami aji 44A of the constitution demand koro ami dabi koro immediately totkenat ajir bitorot totkenat release koriboloi aru case নিদিবলৈ আমি কেছ নলগাবলৈ আমি অনুৰোধ জনাইছো ডিমান্ড কৰিছো কেছ দিব নোৱাৰে কাৰণ ইয়াত ক্ৰিমিনেল প্ৰচিডিউৰ কোড 144 মতে ইয়াত অৰ্ডাৰ প্ৰমুলগেট কৰা নাই সেইকাৰণে আমি আইন মতে ল মতে আমি পাৰমিশন লবলৈ কথা নাই পাৰমিশন লব নালাগে আমি মাত্ৰ পুলিচ আৰু ডিসিক আমি ইনফৰমেশন দিলো কিন্তু তেওঁলোকে মুখেৰে তো আমাক পাৰমিশন দিলে কিন্তু আকৌ পিছতে এদিনৰ ভিতৰত তেওঁলোকে আকৌ আমাৰ তেওঁলোকৰ পাৰমিশনটো কেনসেল কৰিলে কিন্তু আমিতো সব গোট খালো সেই কাৰণে আমি আজি ৰেলী পাতিলো আমি দাবী কৰিছো যিটো 7 জনক এৰেষ্ট কৰিছে বা এইটোতকৈ বেছি এৰেষ্ট কৰিব পাৰে কাৰণ কিমান মানুহ আছে আমি গণ্য কৰা নাই আজি দুই বেছি হৈছে আজি কিমান জনক এৰেষ্ট কৰিছে ক'ব নোৱাৰো যিমান এৰেষ্ট কৰিছে তেওঁলোকক কেছ দিব নালাগে আৰু তৎক্ষণাত আজি ভিতৰত ৰিলিজ কৰিব লাগে বুলি আমি